হেল্ল' এভৰিৱান, হয়তো সকলো ভালে আছে। আজি আপোনালোকক লৈ আহিছোঁ প্ৰকৃতিৰ অপৰূপ সৃষ্টি হুডোজ দেখাবলৈ। আহকচোন আমি হুডোজ চাওঁ। হুডোজ পৃথিৱীৰ বিভিন্ন জেগাত দেখিবলৈ পোৱা যায়। মই আপোনালোকক লৈ আহিছোঁ কেনেডাৰ এলবাৰ্টা প্ৰভিন্সলৈ। আমি বৰ্তমান আছোঁ এই ড্ৰামহিলাৰ বোলা জেগাখনত। ড্ৰামহিলাৰখন হুডোজ আৰু ডাইনছৰৰ ফচিলৰ কাৰণে বিখ্যাত। হুডোজৰ উৎপত্তি হয় বতাহ আৰু বৰষুণৰ দ্বাৰা হোৱা ভূমিস্খলনৰ কাৰণে। হুডোজবিলাকৰ উচ্চতা হয় এজন এভাৰেজ মানুহৰ উচ্চতাৰ পৰা এটা 10তলীয়া বিল্ডিঙৰ সমানলৈকে হয়, আৰু ইয়াৰ আকাৰবোৰ নিৰ্ভৰ কৰে পাহাৰত থকা বিভিন্ন ৰকমৰ শিল আৰু মাটিৰ অনুযায়ী। হুডোজবিলাকৰ ৰঙো বিভিন্ন ৰকমৰ হয়। মাটিত থকা মিনাৰেলৰ ৰং আৰু শিলৰ ওপৰত নিৰ্ভৰ কৰে এই হুডোজবিলাকৰ ৰংবোৰ। ড্ৰামহিলাৰত পোৱা হুডোজবিলাকৰ যিটো ক্লে আৰু চেণ্ডৰ ডিপজিট হৈছিলে সেইটো প্ৰায় 70ৰ পৰা 75 মিলিয়ন বছৰ আগতে হৈছিলে। হুডোজবোৰ ফৰ্ম হ'বলৈ প্ৰায় মিলিয়ন বছৰ লাগে, কিন্তু ইয়াৰ ভূমিস্খলন হ'বলৈ খুব কম সময় লাগে। দেখা যায় যে প্ৰায় 2ৰ পৰা 4 ফুটলৈ ভূমিস্খলন হয় হুডোজবিলাকৰ প্ৰায় 100 বছৰত। এই অঞ্চলত হাই টেম্পাৰেচাৰ, ৰাফ লেণ্ডস্কেপ আৰু পানীৰ অভাৱ দেখা পোৱা যায়। সেইবাবেই এই অঞ্চলক বেডলেণ্ডছ বুলি কোৱা হয়। কিন্তু এই অঞ্চলটো বিখ্যাত টুৰিষ্ট ডেষ্টিনেশ্যন হয়। ড্ৰামহিলাৰৰ 17 কিলোমিটাৰ পশ্চিমত অৱস্থিত এটা প্ৰকৃতিৰ অপৰূপ সৃষ্টি আপোনালোকক দেখাব খুজিছোঁ। সেইটো হৈছে হৰ্চশ্বু কেনিয়ন। এই কেনিয়নটোৰ যিবোৰ ওপৰৰ লেয়াৰ আছে সেইবোৰ লেয়াৰ ফৰ্মেশ্যন হৈছিলে প্ৰায় 67 মিলিয়ন ইয়াৰ্ছ আগতে, আৰু যিবোৰ বটমত আছে, যিবোৰ তলত থকা যিখিনি মাটিৰ ফৰ্মেশ্যন আছে সেইখিনি হৈছিলে প্ৰায় 74 মিলিয়ন ইয়াৰ্ছ আগতে। এই অঞ্চলটোত যথেষ্ট পৰিমাণে কয়লা পোৱা যায়। আমি বৰ্তমান আহিছোঁ এই হৰ্চশ্বু কেনিয়নত হোৱা ছানছেট চাবলৈ। ইয়াৰ পৰা ছানছেটটো বৰ ধুনীয়াকৈ দেখা পায়, আৰু এতিয়া সময় হৈছে ৰাতি 9:30 বজাত, আৰু ইয়াত ছানছেট দেৰিকৈ হয়। গৰম দিনত প্ৰায় সন্ধিয়া 9:30 বজাত ইয়াতে ছানছেটটো হয়। এই হৰ্চশ্বু কেনিয়নটো চাবলৈ যথেষ্ট সংখ্যক মানুহ আহে, টুৰিষ্ট আহে। আপোনালোকে দেখিছে এই হৰ্চশ্বু কেনিয়নৰ অপজিতে এইটো আছে এটা কেম্প গ্ৰাউণ্ড। তাতে মানুহবিলাকে কেম্পিং কৰি আছে, তাৰ পৰাই ছানছেটটো দেখা পায় তেওঁলোকে। ইয়াতে কিছুমান হাইকিং ট্ৰেইল আছে, আৰু দিনত যথেষ্ট মানুহ আহে ইয়াতে হাইকিং কৰিবলৈ। তাৰোপৰি ইয়াত হেলিকপ্টাৰ ৰাইডটো যথেষ্ট বিখ্যাত হয়। তাত একোজনৰ মানুহৰ পৰা প্ৰায় $55, তাৰমানে আমাৰ ইণ্ডিয়ান পইচা হিচাপে প্ৰায় 3000 মান টকা লয়। কিন্তু বৰ্তমান হাইকিং আৰু হেলিকপ্টাৰ ৰাইড দুয়োটাই বন্ধ কৰি ৰাখিছে ক'ভিডৰ কাৰণে। হৰ্চশ্বু কেনিয়নটোৰ আকৃতি হ'ল এটা ঘোঁৰাৰ খুৰাৰ নিচিনা, সেইকাৰণে হৰ্চশ্বু কেনিয়ন বুলি কোৱা হয়। আৰু ইয়াৰ দুইফালে যিটো দুটা আৰ্ম আছে এইটো প্ৰায় দুইফালে 5 কিলোমিটাৰ দীঘল হয়। আপোনালোকে কমেণ্টত জনাবচোন বাৰু এই হৰ্চশ্বু কেনিয়নটো চাই কেনে লাগিলে। এই হুডোজ মই ওচৰৰ পৰা দেখাবলৈ লৈ আহিছোঁ। এইবোৰ চাওকচোন, এইখিনিয়ে হুডোজ এনেকুৱা হয়।
আপোনালোকৰ হুড'জ চাই কেনে লাগিল জনাবচোন আৰু ভিডিঅ'টো কিন্তু লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব নাপাহৰিব ধন্যবাদ